Hello everyone, welcome back to mostlypay. আজিৰ ভিডিঅ'ত মহাজনপদৰ বিষয়ে আলোচনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল লাগে শেয়াৰ কৰক, চেনেলটোক সাবস্ক্ৰাইব কৰক, লগতে লাইক কৰিবলৈ নাপাহৰিব। আমি বৈদিক সভ্যতা নামৰ আগৰ ভিডিঅ'টিত আলোচনা কৰা হৈছে যে কেনেদৰে বৈদিক সভ্যতাৰ বিকাশ হৈছিল, কেনেদৰে পশুপালকৰ জীৱিকা এৰি কৃষি কাৰ্যৰ লগত জড়িত হৈ পৰিল আৰু লোহাৰ উদ্ভাৱনে কেনেদৰে সমাজক আগুৱাই লৈ গ'ল। এই সকলোবোৰ কথা সেই ভিডিঅ'টিত বিতংকৈ আলোচনা কৰা হৈছে। যদি সেই ভিডিঅ'টি এতিয়ালৈকে চোৱা নাই তেনেহ'লে ওপৰত দিয়া আই বাটনটোত ক্লিক কৰি ভিডিঅ'টো চাই লওক। আমি আগৰ ভিডিঅ'তে আলোচনা কৰি আহিছোঁ যে উত্তৰ বৈদিক কালত লোহাৰ উদ্ভাৱন হৈছিল, যাৰ ফলত সমাজৰ উন্নতি আৰু প্ৰগতি বহুত দ্ৰুত গতিৰে আগবাঢ়িবলৈ আৰম্ভ কৰিছিল। খ্ৰীষ্টপূৰ্ব ৬ষ্ঠ শতিকাৰ পৰা পূব উত্তৰ প্ৰদেশ আৰু পশ্চিম বিহাৰত লোহাৰ ব্যাপক ব্যৱহাৰে বৃহৎ অঞ্চল বা জিলা ৰাজ্য গঠনৰ বাবে উপযুক্ত পৰিস্থিতিৰ সৃষ্টি কৰিছিল। লোহাৰ অস্ত্ৰৰ বাবে যুদ্ধ শ্ৰেণীৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিবলৈ আৰম্ভ কৰিলে, অৰ্থাৎ লোহাৰ উদ্ভাৱনে বিভিন্ন অস্ত্ৰ শস্ত্ৰ বনোৱাত সহায় কৰিলে আৰু সমাজক এক নতুন ৰূপত আগবঢ়াই নিলে। নতুন নতুন খেতিৰ সঁজুলি উদ্ভাৱন হ'ল আৰু সঁজুলিৰে কৃষকসকলে প্ৰয়োজনতকৈ অধিক শস্য উৎপাদন কৰিবলৈ আৰম্ভ কৰিলে আৰু ৰজাই এতিয়া এই অতিৰিক্ত শস্য নিজৰ সামৰিক আৰু প্ৰশাসনিক কামত সংগ্ৰহ কৰিবলৈ আৰম্ভ কৰিলে। প্ৰথম অৱস্থাত নিজৰ মানুহ বা জনগোষ্ঠীৰ প্ৰতি মানুহৰ যি প্ৰাবল্য অনুজ্ঞতা আছিল এতিয়া নিজৰ জিলা বা মহাজনৰ প্ৰতি হৈ পৰিছিল। আৰ্যসকলৰ শাসন প্ৰণালী আদিতে গঢ় লৈ উঠা ২০ বা জনপদৰ পৰা ক্ৰমে জনপদ, মহাজনপদ আৰু সাম্ৰাজ্যৰ সৃষ্টি হৈছিল। বৰ্তমানৰ নিচিনা আৰ্যসকলৰ সামাজিক আৰু ৰাজনৈতিক জীৱনৰো ভিত্তি আছিল পৰিয়াল। আজিকালিৰ নিচিনা সেই সময়তো কেইবাটাও পৰিয়াল ওচৰা ওচৰিকৈ বাস কৰি একোখন সমাজ গঢ়ি তুলিছিল। এনেধৰণৰ একোখন সমাজক জন বোলা হৈছিল। অন্যহাতে ইয়াৰ সাধাৰণ লোকসকলক বিষ বুলি কোৱা হৈছিল। এই জনবোৰৰ জীৱিকাৰ নিৰ্বাহৰ মূল উৎস আছিল পশুপালক। এই জনবোৰৰ প্ৰতিটো গৰু, ঘোঁৰা আৰু ৰথেৰে চহকী কিছু সংখ্যক অতি শক্তিশালী লোক আছিল। এওঁলোকক ৰাজন্য বোলা হৈছিল। এই ৰাজন্যসকলৰ মাজৰ পৰাই বাহুবলী, শক্তিশালী আৰু যুদ্ধ বিগ্ৰহৰ নেতৃত্ব দিব পৰা একোজন ব্যক্তিক ৰজা বা ৰাজন পতা হৈছিল। অতীতত এনে ধৰণেৰে ৰজাপদৰ সৃষ্টি হৈছিল বুলি অনুমান কৰিব পাৰি। আমি আগত আলোচনা কৰাৰ দৰে সকলোতকৈ সৰু এককটো হৈছে চুবুৰী। এনেদৰে বহুকেইটা চুবুৰী লগ লাগি এটা জন বা বিষ নিৰ্মাণ হয় আৰু বহুকেইটা জন বা বিষ লগ লাগি এটা জনপদৰ নিৰ্মাণ হৈছিল। আকৌ বহুকেইটা জনপদ লগ লাগি মহাজনপদৰ সৃষ্টি হয় আৰু মহাজনপদৰ পৰাই সাম্ৰাজ্যৰ সৃষ্টি হোৱা বুলি অনুমান কৰিব পাৰি। সেই সময়ৰ সাহিত্যিক উৎসৰ পৰা আমি মুঠ ১৬টা মহাজনপদৰ তথ্য পাওঁ আৰু এই তথ্যসমূহ বৌদ্ধ গ্ৰন্থ আৰু জৈন গ্ৰন্থ নামৰ দুখন গ্ৰন্থত পোৱা গৈছিল। বৌদ্ধ গ্ৰন্থ অংকোত্তৰ নিকায়া আৰু জৈন গ্ৰন্থ ভগৱতী সূত্ৰত এই তথ্যসমূহ উল্লেখ আছে বুলি কোৱা হয়। বৰ্তমান এই ১৬টা মহাজনপদ বিভিন্ন ৰাজ্যত দেখিবলৈ পোৱা যায়। উত্তৰ প্ৰদেশত ৮টা মহাজনপদ, বিহাৰত ৩টা মহাজনপদ, ৰাজস্থানত ১টা মহাজনপদ, মধ্যপ্ৰদেশত ১টা মহাজনপদ, দক্ষিণ ভাৰতত ১টা মহাজনপদ, ভাৰতৰ বাহিৰত ২টা মহাজনপদ দেখিবলৈ পোৱা যায়। এতিয়া আমি এই ১৬টা মহাজনপদৰ বিষয়ে এটা এটাকৈ চাওঁ আহা। অংগ, যাৰ ৰাজধানী হৈছে চম্পা বা চম্পানগৰী, যিখন বৰ্তমান বিহাৰৰ ভাগলপুৰ অঞ্চলত অৱস্থিত। মগধ, যাৰ ৰাজধানী হৈছে ৰাজগৃহ, যিখন বৰ্তমান বিহাৰৰ ৰাজগৃহত অৱস্থিত। পিছলৈ এই মগধ মহাজনপদটোৱে আটাইতকৈ শক্তিশালী ৰূপত গঢ় লৈ উঠিছিল। এই মগধৰ ৰাজধানী বিভিন্ন সময়ত বিভিন্ন ঠাইলৈ তুলি লৈ যোৱা হৈছিল, যেনেকৈ উদাইনে পাটলিপুত্ৰলৈ তুলি লৈ গৈছিল, শিশুনাগে বৈশালীলৈ আৰু বিম্বিসাৰে পাটলিপুত্ৰলৈ লৈ গৈছিল। ৩ নম্বৰ মহাজনপদটো হৈছে বজ্জী, যাৰ ৰাজধানী হৈছে বৈশালী। ই বৰ্তমান বিহাৰৰ বৈশালীত অৱস্থিত। ৪ নম্বৰ মহাজনপদটো হৈছে মল্ল, যাৰ ৰাজধানী হৈছে কুশীনগৰ আৰু পাৱা। ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। কোশল, যাৰ ৰাজধানী হৈছে শ্ৰাৱস্তী, ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। কুৰু, যাৰ ৰাজধানী হৈছে ইন্দ্ৰপ্ৰস্থ, ই বৰ্তমান দিল্লী আৰু উত্তৰ প্ৰদেশত অৱস্থিত। পঞ্চাল, যাৰ ৰাজধানী হৈছে আহিছত্ৰ আৰু কাম্পিল্য, ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। সুৰহেন, যাৰ ৰাজধানী হৈছে মথুৰা, ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। অশোক, যাৰ ৰাজধানী হৈছে পটন, ই বৰ্তমান মহাৰাষ্ট্ৰত অৱস্থিত। অৱন্তী, যাৰ ৰাজধানী হৈছে উজ্জয়িনী আৰু মাহিষ্মতি, ই বৰ্তমান মধ্যপ্ৰদেশত অৱস্থিত। গান্ধাৰ,
যাৰ ৰাজধানী হৈছে তক্ষশিলা, ই বৰ্তমান পাকিস্তানত অৱস্থিত। কম্বোজ, যাৰ ৰাজধানী হৈছে ৰাজপুৰ, ই বৰ্তমান পাকিস্তান আৰু আফগানিস্তানৰ মাজত অৱস্থিত। চেডি, যাৰ ৰাজধানী হৈছে শক্তিমতী, ই বৰ্তমান মধ্যপ্ৰদেশত অৱস্থিত। কচ্ছ, যাৰ ৰাজধানী হৈছে কৌশাম্বী, ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। মৎস্য, যাৰ ৰাজধানী হৈছে বিৰতনগৰ, ই বৰ্তমান জয়পুৰত অৱস্থিত। কাশী, যাৰ ৰাজধানী হৈছে বানাৰসী, ই বৰ্তমান উত্তৰ প্ৰদেশত অৱস্থিত। মহাজনপদসমূহৰ ভিতৰত মগধ আটাইতকৈ শক্তিশালী ৰাজ্য হিচাপে পৰিগণিত হৈছিল। বুদ্ধ আৰু মহাবীৰে মহাজনপদৰ যুগতে ধৰ্ম প্ৰচাৰ কৰিছিল। মহাজনপদসমূহৰ কিছুমান গণতান্ত্ৰিক আৰু কিছুমান ৰাজতান্ত্ৰিক আছিল। সভা আৰু সমিতি জনৰ দুটা উল্লেখযোগ্য অনুষ্ঠান আছিল। নিজকে নিৰাপদ আৰু সুৰক্ষিত কৰিবলৈ মহাজনপদসমূহে দুৰ্গ নিৰ্মাণ কৰিছিল। এই আটাইবোৰ মহাজনপদৰ ভিতৰত মগধ আটাইতকৈ শক্তিশালী হৈ পৰিল আৰু এই মগধতে বিভিন্ন শক্তিশালী ৰজাই ৰাজত্ব কৰি ৰাজবংশক আগুৱাই লৈ গৈ আছিল। এই ৰাজবংশবিলাকৰ বিষয়ে আমি আগৰ ভিডিঅ'ত ভালকৈ আলোচনা কৰিম। যদি ভিডিঅ'টো ভাল লাগিছে শ্বেয়াৰ কৰক, চেনেলটোক ছাবস্ক্ৰাইব কৰিব, লগতে লাইক কৰিবলৈ নাপাহৰিব।